নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অহংকাৰী নহবা, কাৰ কেতিয়া সময় সলনি হয় ঠিক নাই। আঙুলতা ডেকাইবাৰ পৰামৰ্শ দিছে, অহংকাৰী নহবা, কাৰ কেতিয়া সময় সলনি হয় ঠিক নাই। আঙুলতা ডেকাই পৰামৰ্শ দিছে। পৰৱৰ্তী খবৰটি হৈছে, জ্যোতিষীৰ ভৱিষ্যৎবাণীও 100% শুদ্ধ নহয়। মৃণাল শইকীয়াই এইটো মুখ্যমন্ত্ৰীক ভালৰি লগাবলৈ কোৱা যেন লাগিছে। তেওঁ মুখ্যমন্ত্ৰীৰ শিবিৰত নাই, গতিকে এইটো প্ৰচেষ্টা কৰিছে। কংগ্ৰেছে এইবাৰ 8খন নহয় 9খন প্লাছ আসন লাভৰ সম্ভাৱনা আছে। আব্দুল ৰছিদ মণ্ডলে এনেদৰে মন্তব্য কৰিছে, জ্যোতিষীৰ ভৱিষ্যৎবাণীও 100% শুদ্ধ নহয় বুলি। মৃণাল শইকীয়াই এইটো মুখ্যমন্ত্ৰীক ভালৰিক লগাবলৈ কোৱা যেন লাগিছে। পৰৱৰ্তী খবৰটি হৈছে, সন্তানৰ ভৰণ পোষণৰ দায়িত্ব কেৱল পিতৃৰ নহয়, মাতৃৰো সমানে দায়িত্ব হোৱা উচিত। উত্তৰাখণ্ড হাইকোৰ্টৰ তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত। সন্তানৰ ভৰণ পোষণৰ দায়িত্ব কেৱল পিতৃৰ নহয়। পৰৱৰ্তী খবৰটি হৈছে, আজি দা গ্ৰেট খলিৰ জন্মদিন। 51 সংখ্যক জন্মদিন উদযাপন কৰিছে আজি তাৰকা মল্ল যুঁজাৰু গৰাকীয়ে। আজি 51 সংখ্যক জন্মদিন দা গ্ৰেট খলিৰ। পৰৱৰ্তী খবৰটি হৈছে, বহিৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱকৰ। গৃহ অভিমুখী ট্ৰেইনত উদ্ধাৰ কৰা হয় মৃতদেহ। মৃত যুৱকজন মাহমৰা খনিকৰ গাঁৱৰ বিমান চুতীয়া বুলি চিনাক্ত কৰা হৈছিল। ট্ৰেইনৰ শৌচাগাৰত উদ্ধাৰ কৰা হয় ব্যক্তিজনৰ মৃতদেহ। মৃতদেহটোত স্পষ্ট ৰূপত আছে আঘাতৰ চিন। বাংগালুৰুৰ অষ্টিন নামৰ এটা প্লাই ফেক্টৰীত কৰ্মৰত আছিল যুৱকজন। পৰৱৰ্তী খবৰটো হৈছে, বিজেপিৰ দখলৰ পৰা কংগ্ৰেছৰ দখললৈ গ'ল তিতাবৰ পৌৰসভা। বিজেপিৰ 2 ৱাৰ্ড কমিছনাৰৰ যোগদান কংগ্ৰেছত। প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত আৰু নিৰূপা চুতীয়া লহনে যোগদান কৰিছে